এইটো চাওকচোন আমাৰ ঘৰত আগৰ ব্লগত মই দেখাইছিলোঁ কপৌচৰাই এজনীয়ে কণী দুটা পাৰিছিলে আৰু এয়া পোৱালি জগিলে এটাহে পোৱালি জগিলে দেই এটা কণী নজগিলে এটা জগিলে এয়া অকণমানি কপৌচৰাই চাওক আৰু আমাৰ ইছানী স্কুলৰ পৰা আহি এয়া ফ্ৰেঞ্চ ফ্ৰাই খোৱাত ব্যস্ত লজিজ পিজ্জাত কি খাবা ফ্ৰেঞ্চ ফ্ৰাই খাবলৈ বহি আছোঁ বহুত টেষ্টি আছিলে কিন্তু দেই খাবলৈ হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আমাৰ ভালেই আশা কৰিছোঁ আপোনালোকৰো ভাল আজি মই এটা বহুত ধুনীয়া ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি লৈছোঁ ভালকৈ বনালে খুব মজা লাগে খাই মাংসৰ লেখীয়া লাগে খাবলৈ কঁঠালৰ মুচি এয়া এইটো কঁঠালৰ মুচি ইয়াৰ পৰা মই খুব ধুনীয়াকৈ একেবাৰে মাংসৰ তৰকাৰী লেখীয়াকৈ বনাম আপোনালোকে চাই থাকক প্ৰচেছটো আপোনালোকৰ ঘৰত ট্ৰাই কৰিব পাৰিব যিসকলে জানে সেইসকলেতো জানে আৰু শিকাৰুসকলে বনাব পাৰিব এইটো কাটিবলৈ অকণমান কষ্ট বাৰু তথাপি অকণমান কাটি লৈ তাৰপিছত মই কেনেকৈ বনাইছোঁ মোৰ লগতে চাই থাকক আৰু মই বনাবৰ বাবে এয়া লৈ লৈছোঁ কঁঠাল সৰু সৰুকৈ কাটি দিছে মোৰ মানুহজনে কাটি দিছে মই কাটিব নোৱাৰোঁ তাৰপিছত এইটো মই সৰু সৰুকৈ টুকুৰা টুকুৰ কৰিছোঁ এয়া ধুনীয়াকৈ টুকুৰা টুকুৰ কৰি লৈছোঁ সৰু সৰুকৈ যাতে ভালদৰে সিজে এইখিনি টুকুৰা হৈ গ'ল কঁঠাল কাটিলে বহুতৰে চিন্তা লাগে হাতত বহুত বেছি আঠা লাগে কিন্তু চিন্তা কৰিবলগীয়া নালাগে নেমু মাৰি হাতখন ধুই তাৰপিছত ধুনীয়াকৈ মিঠাতেল অকণ লগাই দিলে ধুনীয়াকৈ চাফা হৈ যায় এয়া চাওকচোন মোৰ হাতখন পূৰা ৰঙা মানে হৈ গৈছিলে হেৰি কৰি এইখিনি জেতুকা বাৰু কিন্তু মানে ধুনীয়াকৈ গুচি গ'ল আঠাবিলাক এয়া নাই কোনোফালেই নাই মানে ধুনীয়াকৈ গুচি গ'ল আৰু এটা বস্তু হেৰি কৰোঁ মই পিঁয়াজ কাটোতে বহুত চকু পানী ওলায় আৰু যাৰ যাৰ চকুত চকু পানী ওলায় পিঁয়াজ কাটোতে এইটো মেচিনত পিঁয়াজ কাটিলে আৰু কান্দিব নালাগে আৰু সেয়া চাওক মই ধুনীয়াকৈ পিঁয়াজখিনি দুফাল কৰি ইয়াত দি দিছোঁ আৰু ধুনীয়াকৈ হৈ যায় খুব ধুনীয়া মেচিনটো বহুত ধুনীয়াকৈ কাটা যায় মানে পিঁয়াজখিনি সৰু সৰুকৈ ধুনীয়াকৈ কাটা যায় ব্লেডকেইখন ইমানেই বেছি চোকা নহয় একেবাৰে বহুত ধুনীয়াকৈ কাটা যায় এয়া চাওক মই এইটো পিঁয়াজ বুলিয়ে নহয় বেলেগ আৰু চব্জি তব্জি কাটিব পাৰে বেলেগ জাতিলাও ধৰক স্কোৱাছ এনেকুৱা কাটিব পাৰে অলপ সময় ইউজ কৰিলেই হৈ গ'ল তেতিয়া সৰু সৰু টুকুৰা হৈ যাব আৰু এয়া মই লৈছোঁ বনাবৰ কাৰণে আদা নহৰু পেষ্ট বনাই লৈছোঁ আলু লৈছোঁ বিলাহী লৈছোঁ এইখিনি লৈ মই এতিয়া বনাম এয়া তেল ঢালি দিলোঁ তেলত সৰু সৰু পিঁয়াজখিনি দি দিছোঁ পিঁয়াজখিনি ইমান ধুনীয়াকৈ মিলি যাব কাৰণ সৰু সৰুকৈ হেৰি কৰি লৈছোঁ যে পিঁয়াজবোৰ বেছিকৈ ওলাই থাকিলে ভাল নালাগে সেইকাৰণে আৰু এতিয়া এয়া মই ঢালি দিছোঁ ইয়াতে কঁঠালৰ টুকুৰাখিনি মই এয়া ঢালি দিলোঁ তাৰপিছত কঁঠালৰ টুকুৰাখিনি ঢালাৰ পিছত আলু দি দিছোঁ লগতে মাংসৰ নিচিনা একেই প্ৰচেছটো আলুখিনি দি দিছোঁ আলুখিনি প্ৰথমে ফ্ৰাই কৰি ল'ব পাৰে মাংসত যেনেকৈ প্ৰথমে কেতিয়াবা ফ্ৰাই কৰি লোৱা হয় তেনেকৈ লৈও খাই ভাল লাগে কিন্তু মই এতিয়া ফ্ৰাই কৰা নাই মই একেলগে দি দিছোঁ একেলগে দি এয়া নিমখ দিছোঁ হালধি দিছোঁ আৰু অকণমান জিৰা গুড়া দিম ইয়াতে জলকীয়া মই বৰ বিশেষ নিদিওঁ এটামানহে দিম কাৰণ ছোৱালীয়ে খাব নোৱাৰে জ্বলা যিহেতু সেইটো কাৰণে আৰু আমাৰ ছোৱালীয়ে কৈ আছে আজি কঁঠাল মাংস বনাইছে কঁঠাল মাংস এয়া জিৰা দি দিলোঁ জিৰা দি মই ধুনীয়াকৈ এয়া লৰাই দিছোঁ গোটেইখিনি লৰাই হোৱাৰ পিছত মই ভাজি আছোঁ আৰু অলপ সময় ভাজিব লাগিব আৰু বেছি যদি অকণ বুঢ়া নিচিনা হয় আপোনালোকে গেছত অলপ কুকাৰত হুইচেল মাৰিও ল'ব পাৰে কিন্তু মোৰ এইটো বেছি বুঢ়া নাছিলে কোমলীয়া আছিলে লগত মই ছানৰাইজৰ চাহী গৰম অকণমান ইউজ কৰিছোঁ বেছি ইউজ কৰা নাই তাৰপিছত আদা নহৰু পেষ্ট অলপ দিছোঁ আদা নহৰু পেষ্টখিনি দিলে ভাল লাগে চেণ্টটো ভাল লাগে সেইটো কাৰণে মই দি দিছোঁ এয়া চাওকচোন একেবাৰে মাংসৰ লেখীয়া লগা নাইনে দেখিবলৈ একদম মাংসৰ লেখীয়া হৈ যায় খাবলৈও একেবাৰে মাংসৰ লেখীয়া ভালকৈ বনালে খুব মানে ভাজিব লাগে আৰু ভালকৈ ধুনীয়াকৈ ভাজি যেতিয়া হৈ যাব আৰু শেষত মই মাংসত যেনেকৈ বিলাহীটো দি দিওঁ তেনেকৈ বিলাহী দি দিছোঁ এয়া বিলাহী দি দিলোঁ এয়া মাংসৰ নিচিনা কঁঠাল মাংস হৈ গ'ল আমাৰ ছোৱালীৰ ভাষাত কঁঠাল মাংস তাৰপিছত এয়া
পানী দি দিলোঁ। পানী দি পিনে মই অলপ উতলিব দিম। ধুনীয়াকৈ উতলিব লাগিব আৰু ভালকৈ সিজিব লাগিব বস্তুখিনি। মই ঢাকোন মাৰি দিলোঁ আৰু মোৰ হৈ গ'ল। আৰু এয়া মই থালখন সজাই দিছোঁ ধুনীয়াকৈ। ভাত কেইটামান লৈ তাতে ভাত কেইটামান দি দিছোঁ থালত। আৰু ভাত দি পিনে লগতে তিয়ঁহৰ চালাড বনাইছিলোঁ। তিয়ঁহ, কেঁচা জলকীয়া আৰু কঁঠালখিনি ধুনীয়াকৈ দি সজাই দিলোঁ। মোৰ ভাত ৰেডি। আৰু এই আমাৰ ছোৱালীয়ে কৰি আছে হোমৱৰ্ক। ছোৱালীৰ হোমৱৰ্কখিনি মই আবেলিতে কৰাই লওঁ প্ৰায়, কাৰণ ৰাতি তাই কেতিয়াবা কৰিব মন নকৰে, সেইকাৰণে আবেলিতে কৰাই লওঁ। এয়া হোমৱৰ্ক কৰি আছে ছোৱালীয়ে। হোমৱৰ্কখিনি কৰি হ'লে মানে মোৰ চিন্তা নাথাকে আৰু, কাৰণ পিছদিনা স্কুলত যিহেতু দেখাব লাগিব। আৰু তাই খাব মন গ'ল পাস্তা সন্ধিয়া সময়ত, সেইকাৰণে মই বনালোঁ পাস্তা। এয়া তেল ঢালি দিলোঁ, অকণমান দিছোঁ। তাইৰ জোখত, মই ইমান বেছি নাখাওঁ এইবিলাক ফাষ্টফুডবিলাক। তেলত অকণমান হেৰি দিছোঁ, পিঁয়াজ দিছোঁ, কাটা পিঁয়াজ সৰুকৈ কাটি লৈছোঁ। ৰিফাইন তেল ইউজ কৰিছোঁ মই। তাৰপিছত এইখিনি দি দিলোঁ, বইল কৰি লোৱা পাস্তাখিনি দি দিছোঁ। তাৰপিছত নিমখ অকণমান দিম আৰু যোনটো পাস্তাৰ লগতে এটা মছলা পোৱা যায়, সেই মছলাটো অলপমান দি দিছোঁ। তেতিয়া খাবলৈ বহুত বেছি টেষ্টি হয়। আৰু জলকীয়া যিহেতু বেছি খাব নোৱাৰে, গতিকে মই মছলা বহুত বেছি এড নকৰোঁ, অকণমানহে দিম মানে মছলা। তাই যিহেতু বেছি জ্বলা খাব নোৱাৰে, গতিকে সেয়া নিমখ আৰু মছলা দি মই ধুনীয়াকৈ লৰাই পাস্তাখিনি বনাইছোঁ। পাস্তা খাই মই ভালেই পাওঁ, বেয়া নাপাওঁ, কিন্তু বহুত বেছি নাখাওঁ আৰু কেতিয়াবা ক'ৰবাতহে খাওঁ। কিন্তু ছোৱালী ভাল পায়, ছোৱালীকে বনাই দিওঁ। এয়া মছলা অলপ দি দিছোঁ। তাৰপিছত মোৰ পাস্তা ৰেডি হৈ গ'ল বনাই। আৰু ছোৱালীয়ে খুব ভাল পায়, তাই মেগী, পাস্তা এইবিলাক, এনেও সৰু ল'ৰা ছোৱালীবিলাকে এইবিলাক বস্তু ভালেই পায় যিহেতু। এয়া মই সজাই দিছোঁ ডিছত পাস্তা। ধুনীয়াকৈ নাস্তা ৰাতি ৰেডি। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু নতুনকৈ মোৰ যিসকল আহিছে তেওঁলোকে